ধুনীয়াকৈ দিব পাৰে সেইফালেও এটা নামঘৰ একো কামৰ মানুহ নহয় গম পায় ৰঙা মাছটো কি হয় মাছ ঢেৰ মাছ কৃষ্ণ দেই বিস্কুট লৈ আহিছোঁ এতিয়া মাছক বিস্কুট কোমোৰা নমস্কাৰ আজি আমি আহিছোঁ কাকপথান আমাৰ ঘৰৰ ওচৰতে আছে আমি মানে ভাদ মাহত প্ৰতি বছৰে আহোঁ মানে চাকি তাকি যদি জ্বলোৱা হয়গৈ তেনেকৈ যদি আহোঁ মানে তেতিয়া আমি ভাদ মাহতে আহোঁ বাকী যদি খানা চানা খোৱা হয় তেতিয়া আমি ভাদ মাহটো ৰৈ দিওঁ তাৰ পাছৰ কোনোবা এটা মাহত গুচি আহোঁ কাৰণ ভাদ মাহটোত বহুত ভিৰ হয় যিহেতু নামঘৰ হয় ন গম পায় আপোনালোকে নামঘৰৰ পৰিৱেশ কেনেকুৱা হৈ থাকে ভাদ মাহত চ' সেইকাৰণে আমি ভাদ মাহটোত নাহিলোঁ এতিয়া আহিছোঁ আমি আমাৰ ওচৰৰ খুৰী বমাহঁত আহিছে মাহঁত আহিছে দাদাহঁত আহিছে তেনেকৈ গোটেই সোপা আহিলোঁ এতিয়া চাকি তাকি দিমগৈ ত' আপোনালোকক ভিডিঅ'টো মই দেখুৱাই থাকিম বহুত ধুনীয়া হয় পৰিৱেশটো আচলতে ইয়াৰ চব দেখুৱাই আছোঁ আপোনালোক এই চুৰিয়া লৈ আহিলোঁ এতিয়া চুৰিয়াখন ধুনীয়াকৈ পিন্ধি ল'ম ঘৰত পিন্ধি নাহিলোঁ গাটো বৰ ঠিক নাই আৰু পিন্ধিব মনেই নগ'লে মানে ঘৰত সেইকাৰণে আহিলোঁ ইয়াতে পিন্ধি ল'ম লৈ আহিলোঁ ইয়াত যিহেতু জেগাও আছে ধুনীয়া ৰুম চুম আছে ইয়াত পিন্ধি ল'ব পাৰে চুৰিয়া পিন্ধিলোঁ দেই এতিয়া চাকি দিম আৰু এইফালে চাকি দিব পাৰি এইটোৱে মেইন নামঘৰ ব'লা আকৌ চাকি দি আহিলোঁ এতিয়া পুখুৰীত মাছ চামগৈ মাছক খুৱাবলৈ বিস্কুট আনি থৈছিলোঁ সেইকেইটা প্ৰথমতে আনি লওঁ তাৰপৰা মাছ চাম আপোনালোককো দেখুৱাম বিস্কুট লৈ আহিছোঁ এতিয়া মাছক বিস্কুট দিম ধুনীয়াকৈ এইফালে আমাৰ গোটেই ৰাইজ বিস্কুট কাছ ওলাইছে লুকাই দিলে নেকি ডাঙৰ বহুত কেনেকৈ খাইছে সেইটো বহুত ডাঙৰ সোমাই দিলে ইমান ফটো নামাৰে নহয় এতিয়া আপোনালোকক নামঘৰৰ গোটেই পৰিৱেশটো মই দেখুৱাম মানে মানুহ বেছি নাই মানে ভাদ মাহত ইয়াত বেছি হয় একচুৱেলি সেইকাৰণে এতিয়া ভাদ মাহ নহয় এইটো সেইকাৰণে মানুহ ইমান বেছি নাই আমি আহিছোঁৱে তেনেকৈ মানে খানা খোৱাকৈ আহিছোঁ কাৰণে সেইকাৰণে মানে এইটো মাহত আহিলোঁ এনেকৈ আমি ভাদ মাহতে আহোঁ বাট খানা চানা খাবলৈ আহিলে মানে এইটো মাহত আহোঁ কাৰণ মানুহ চানুহ ইমান বেছি নাথাকে এইটো হৈছে মেইন নামঘৰটো আমি চাকি দি থোৱা আছিলে ইয়াত তাৰফালে সেইফালেও এটা নামঘৰ আছে এইটো ভাঙি দিলে এইটো আগত আছিলে এতিয়া কিন্তু ভাঙি দিলে মানে সেইটো মাটি চাটি ওলাই আছে বাৰু তাৰপৰা সেইফালেও এটা নামঘৰ মানে 3-4টামান নামঘৰ আছে এইডোখৰত একেলগতে আছে আৰু ভিডিঅ' নবনাওঁ বুলি এই মেকুৰী এটা চিঞৰি আছে যে ভিডিঅ' নবনাওঁ বুলি আহিছিলোঁ বৰ গাটো ভাল নাই আৰু জ্বৰ কাহ পূৰা চৰ্দি হৈছে মাতটো শুনিছে চাগে আৰু এইফালে মানে দেখুৱাইছোঁ আপোনালোকক এইটো গড় ভাগো আছে এইফালে ধুনীয়া মালা চালা লগাই থোৱা আছে বাকী এইটো আপোনালোকৰ নামঘৰটো দেখুৱালোঁ এই মেকুৰীটো এতিয়া নামঘৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ আৰু সেইকেইটা মই অলপ চলপকৈ দেখুৱাই দিছোঁ আকৌ আৰু এতিয়া চাহ খাম দেই এইফালে যাব লাগে চাহ তাহ খোৱা এইফালে মানে মানুহ চানুহ বহিব পৰা ব্যৱস্থা আছে এইফালে আৰু নামঘৰ গৈছিলোঁ যে সেইফালে এটাটো থাকি আহিলে সেইটো আৰু এইফালে এইটো নামঘৰ আৰু এইফালে এইকেইটা নামঘৰ এতিয়া চাহ খামগৈ সুধা বাতিকেইটা বাকী থৈছে যে চাহ আকৌ চাহ খালী বাতিকেইটা দি সজাই থৈছোঁ যে চাহো লৈ আহে লগতে পাপুলি একো কামৰ মানুহ নহয় আকৌ তই পাপুলি এইফালে চাই দে তই একো কামৰ মানুহ নহয় গম পাই খা দেখুৱাই দে আকৌ মুখখন এনেকৈ চুবাই দেখাই দে
অ' চাহ নাপাব বুলি মই বনালে দেখি লঠিয়ান নবনাওঁ মই বনালে দেখিলি ব্লগাৰ তহঁতৰ বৌ মজা লাগে এইডোখৰত আহিলে বহুত ধুনীয়া বতাহ মাৰি থাকে আৰু গছ গছনিবোৰ আছে কাৰণে মানে পূৰা ঠাণ্ডা জেগাডোখৰ বতৰটো ইমান গৰমো নহয় ৰ'দটো তথাপি ওলাইছে সেইকাৰণে অকণমান ৰৈ আছোঁ আমাৰ কোন নি নে বাই মই পাহৰি থাকিলোঁ নহয় নি নে বাই তুমি বাই আৰু তুমি নি কৰি দিছোঁ অঁ ফটো মাৰি দিম দেই মাছ ওলাইছে নাই কৈ দিয়া কেইটা দেখিলা ৰঙা 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 মাছটো কি হয় মাছ এটা ঢেৰ মাছ আছে দেখোন হেৰি ৰঙা মাছ এটা ওলালে আৰু কাছ এটা ওলাইছিলে মানে তাতে সেই ৰঙা মাছটোৱে কৈছে ৰঙা কাছ বুলি কৈ আছে চিনি পোৱা নাই আচলতে এইফালে আমি বহি আছোঁ পুখুৰীৰ পাৰত মাছ চাছ ওলাইছে মানে বিস্কুট চিস্কুট থাকিলে আহে বিস্কুট দিলোঁ মানে খালে অকণমান আগতে দেখুৱাইছিলোঁ যে এতিয়া আমি এনেই বহি আছোঁ মই 3টামান লৈ আহিছিলোঁ বিস্কুট সেইকেইটাকে দিলোঁ মানে সেই আহি আছে এটা দুটাকৈ মাছ তাতে সেইটোকে চাই বহি আছে এতিয়া কলপাত আছে জানো এইফালে হা কৃষ্ণ দেই শংকৰদেৱ হৈ আছো দেই তো এতিয়া ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ এতিয়া বৰমাহঁতে খাই আছে মানে পাছৰ টিমটোৱে খাই আছে চবে একেলগে খাব নোৱাৰিলোঁ বাকীখিনি খাই লওঁ এতিয়া খাই লৈ চবৰে হ'ব আৰু তাৰপৰা ঘৰলৈ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব